হেল্ল' এভৰিৱান, মই দীপাংকৰে মোৰ ইউটিউব চেনেল দীপাংকৰ DX ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ জুবিনদাৰ ঘৰলৈ। জুবিনদাৰ খাৰঘুলি যিটো ঘৰ আছে তালৈ গৈ আছোঁ। তো ঘৰটো বোলে কিবা ভাঙিছে, নতুনকৈ বনাব নেকি নে কিবা কৰে নাজানো, আৰু তাত গ'লেহে গম পাম। ব'লক আমি সকলোৱে জুবিনদাৰ ঘৰলৈ যাওঁ। আমি খাৰঘুলি মেইন ৰোডৰে যাম। এইটো খাৰঘুলি মেইন ৰোড। এইটো বোলে প্ৰফুল্ল মহন্তৰ ঘৰ, হয়নে নহয় নাজানো, নে কাষৰটোৱে বা। আমি গৈ আছোঁ এনেকৈ খাৰঘুলি মেইন ৰোডেৰে জুবিনদাৰ ঘৰলৈ। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে সিটো চাইডে ব্ৰহ্মপুত্ৰ আছে, আপোনালোকক দেখুৱাম মই। এই লেফ্ট চাইডে ব্ৰহ্মপুত্ৰখন, আৰু এইফালে এপাৰ্টমেণ্টবিলাক আছে। তাৰ মাজেৰে এইটো ৰাস্তা খাৰঘুলি মেইন ৰোড। এইটো একদম চিধা গৈ একদম নুনমাটি ওলাইগৈ, ৰিফাইনেৰীৰ কাষেদি ওলাবগৈ পাৰে। আৰু এইখন ব্ৰহ্মপুত্ৰ চাওক। জুবিন দা থাকে না, জুবিন দা আৰু প্ৰকৃতিৰ মাজত থাকি ভাল পোৱা এজন শিল্পী, প্ৰকৃতিপ্ৰেমী এজন মহান শিল্পী। এইটো কিবা এটা বনাই আছে, এইটো কি বনাইছে নাজানো। ব্ৰহ্মপুত্ৰৰ ওপৰেৰে এখন কিবা এখন হ'ব আৰু দলং চলং কিবা কিবি। আমি 11-12 মানত আহিছিলোঁ, তথাপিও ব্ৰহ্মপুত্ৰৰ ওপৰত কুঁৱলী দেখিছেনে, পূৰা বগা হৈ আছে। এয়াই আমাৰ বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু তাৰ কাষতে থাকে জুবিন দা, আমাৰ মৰমৰ। এইজনে কি কৰে, চেছে লাগি থাকক দাদা, আহিছোঁ। আমি গৈ আছোঁ। আপোনালোকৰ ৰাস্তাটো মানে বহুতে হয়তো মোৰ ভিডিঅ' আগতে যোনে মানে চাইছে, মই এনেকৈ ডিটেইলছত ভিডিঅ' বনোৱা নাছিলোঁ, মানে ব্লগ হিচাপে মই ভিডিঅ' বনোৱা নাই, ইমান এক্সপিৰিয়েঞ্চো নাই মোৰ। এই চাগে মেবি এইটো প্ৰথম হ'ব। আগতে ভিডিঅ'বিলাক দিছোঁ, কিন্তু এনেকৈ মই কৰা নাছিলোঁ, তো সেইকাৰণে মই ডিটেইলছত দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। আৰু কেনেকুৱা পায় পিছত জনাব মোক, পিছলৈ মানে আগুৱাই যাবলৈ সাহস পাম। আপোনালোকে মতামতবিলাক জনাব, কমেণ্ট কৰিব যোনে যোনে চায়। এয়া চাওক, এইটো চিলা লিখা আছে, এইটো আমাৰ শিল্পী নীলিম মহন্তই আৰ্ট কৰিছিল। চিলা এলবাম ৰিলিজ কৰাৰ আগত নীলিম মহন্তই ইয়াতে আহি পেলাই আৰ্ট কৰিছিল। তো জুবিনদাৰ বাৰ্থডেৰ দিনা তাৰমানে ইয়াৰ পৰা মানে ভিৰ ষ্টাৰ্ট হয়। এইটো তিনিআলি, এইফালে লিফ্টৰ ওপৰলৈ উঠি আহিব লাগে, সিফালেদিও যাব পাৰি, এইটো দি উঠি আহিলে শ্বৰ্ট হয়। আৰু এইটো দি আহি আমি এতিয়া বৰ্তমান মোটামুটি পাইছোঁৱেই। আৰু এইখন কি আছিল, DPI নে DA কিবা। আৰু এইফালে ৰাইট লৈ পেলাই আকৌ ৰাইট ল'ব লাগিব, তাৰপৰা লেফ্ট, এনেকৈ। আৰু তাৰপিছত আমি পাম জুবিন তিনিআলি, যিটো তিনিআলিটো নামেই দি দিছে জুবিন তিনিআলি। আৰু জুবিনদাৰ যিটো ঘৰ সেইটো জুবিন 0 মাইল। জুবিনদাৰ ঘৰটো সেইখিনিতে শেষ, তাৰমানে সেইকাৰণে 0 মাইল দি দিছে। সেইখিনিৰ পৰা মানে যাব নালাগে। মানে জুবিনদাই এটা সাক্ষাৎকাৰত কৈছিলে যে মোৰ ওচৰলৈ অহাৰ পিছত আৰু সিফালে পাৰ হ'ব নালাগে, মই যিমান পাৰোঁ মোৰ ওচৰতে শেষ কৰিবলৈ ট্ৰাই কৰোঁ। সেইকাৰণে মানুহবিলাক সহায় বিচাৰি জুবিনদাৰ ওচৰলৈ যায়, জুবিনদাই যিমান পাৰে সহায় কৰে। এতিয়া আমি ল'ম লেফ্ট, মোটামুটি পাই গৈছোঁহি আমি। এই ৰাইটত গৈ আমি ফাৰ্ষ্ট জুবিনদাৰ জিমটো পাম। এইটো জুবিনদাৰ জিমটো, ৰ'ব আপোনাক দেখুৱাই আছোঁ। ভিতৰলৈ যাব নোৱাৰি, এইবিলাক চব বন্ধ আছে একচুৱেলি। তো আঁতৰৰ পৰাই দেখুৱাইছোঁ আইৰণ মেন জিমটো। এইটো আইৰণ মেন উলিয়াই আছে, আইৰণ মেন। আৰু এইটো কাষত জুবিনদাৰ ফটোখন। এইটোৱে জুবিনদাৰ জিমটো, মানে জুবিনদাৰ অপেনিং কৰিছে জুবিনদাৰ ঘৰ। এইটো জুবিনদাৰ চাংঘৰটো। আৰু ইয়াতে এনেকৈ বহুতে লিখে জুবিনদাৰ বাৰ্থডেৰ দিনা। এইটো মই লিখিছিলোঁ, ককাইদেউ তয়ে জীৱন, তয়ে জুবিন, তয়ে নতুন, তয়ে সপোন, তয়ে মোৰ বুকুৰ আপোন। এইটো মই 2018 চনত লিখিছিলোঁ, DX লিখা থকাটো। এইটো মই লিখা। এইটো জুবিনদাৰ চাংঘৰ। এইবিলাক গছ গছনি দেখিছে। বৰ্তমান এতিয়া মানে ঘৰটো যিহেতু কিবা কৰিছে, তো ৱাল চোৱালবিলাকৰ অৱস্থা নাই, অকণমান মেৰামতি কৰিবলৈ আছে। আৰু তো এইবিলাক এইবাৰ লিখি যোৱা, এইখিনি এইবাৰ লিখাখিনি এইবাৰ। এইবিলাক গছবিলাক জুবিনদাৰ ঘৰৰ, জুবিনদাৰ ভাল পোৱা গছবিলাক। তো এনেকেই ৱালত বহুতে লিখে, মন যায় মই ভাগৰা নাই, এতিয়াও দেহত লাগি আছে সুবাস নাহৰ মন যায়। এনেকৈ যোনে যি পাৰে আৰু ষ্টুডেণ্টবিলাক আহে, আৰ্টিষ্টবিলাক আহে, তাৰপিছত বহুত আহে। আৰু এইজোপা জুবিনদাই কোৱা গছবিলাক জুবিনদাৰ ভাল পোৱা। এইটো জুবিনদাৰ মেইন গেটটো আছিলে, বৰ্তমান
জুবিন দাৰ এইটো লিখিছে মানে জুবিন 0 মাইল লিখা আছে। এইটোৱে পিলাৰটো তাৰমানে এইখিনিৰ পৰা আৰু মানে যাব নালাগে আৰু জুবিন দাৰ ওচৰলৈ আহিলেই হ'ল। জুবিন দাৰ মহান বা যি কি নহওক এইটো তলা মৰা আছে গেটটো আপোনালোকে দেখিছে। এইটো গেট তলা মাৰি দিলে মানে ঘৰটো একচুৱেলি কিবা এটা কৰিছে, কি কৰিছে নাজানো ৰ'ব। এতিয়া গেটটোৰ ভিতৰলৈ সোমাব নোৱাৰিম। সেইজোপা মাইকী গছ মতা গছ যে জুবিন দাই কৈছিলে সেই কেইজোপা গছৰ কথা কৈছিলে। এই ৰ'ব এই ঘৰটোৰ কাষেদি উঠি পেলাই মনে মনে চাওঁ। কুকুৰ চুকুৰ যদি আছে মৰিলোঁ দিয়ক। তথাপি ইফালে গৈ চাওঁ ৰ'ব কি বা হয়। জুবিন দা নাথাকে এতিয়া, ইয়াতেতো নাই। এতিয়া ঘৰটো কি কৰিছে ভিতৰতো এবাৰ চাই আহিলে ভাল আছিলে। ভাঙিছে বুলি শুনিছোঁ, কেনেকৈ বা যাওঁ। ইয়াত মানুহ আছে কিন্তু মানুহ লগ পোৱা নাই। এই পিছফালেদি আহিছোঁ ৰ'ব মনে মনে। এইটো জুবিন দাৰ ঘৰটো। এই চব ভাঙি একোৱেই নাই। জুবিন দাৰ এতিয়া বৰ্তমান এতিয়া খাৰঘূলি এই ঘৰটো দেখিছে আপুনি, ইয়াতে ঘৰটো আছিলে, চব ইয়াতে আছিলে। জুবিন দা ইয়াতে মানে আছিলে আৰু এইটো জুবিন দা বহা মানে জেগাটো আছিলে চাংঘৰটো। এইটো চাংঘৰ, এইটো পাৰ ৰখা জেগাটো। এইখিনিতে মানে জুবিন দাই বহি পেলাই কথা বতৰা পাতিছিলে। বাহিৰত বাঁহেৰে বনোৱা যিটো ঘৰ আছিলে, বাঁহৰ বেতৰ চকী আছিল যে, এইটো পাৰ চৰাই ঘৰটো জুবিন দাই বনাইছিলে। মেকুৰী সোমাব নোৱাৰাকৈ যে বনাইছিলে সেইটো। কিন্তু ঘৰটো দেখি মোৰ মনটো বহুত বেয়াও লাগিছে। কিবা কৰিলে ইয়াত যদি বিল্ডিং বনাই মনটো বহুত বেয়া লাগিব, কাৰণ জুবিন দা আৰু বিল্ডিং দুইটা মানে এটা নিমিলা অংক। গতিকে ঘৰটো আগৰ নিচিনা হ'লেই ভাল লাগিব। এইখন জুবিন দাৰ চকীখন মই আপোনালোকক এনেই দেখুৱাইছোঁ আৰু আগতে যেনেকৈ আছিলে। ইয়াতে বহিছিলে জুবিন দা বাহিৰত। আৰু এইখিনি বৌয়ে হয়তো ডিজাইন কৰিছিলে মানে এনেই টেবুলত ৰাখিবলৈ। এইটো এতিয়া ঘৰটো পৰিৱেশ সেনেকুৱা হৈ আছে। হ'ব দিয়ক আৰু কিবা কৰে জুবিন দাই কৰিব। খালি বিল্ডিং হ'লে বেয়া লাগিব, জুবিন দাক ক'ব লাগিব লগ পালে। এতিয়া দেখিলে ইয়াত তলা মৰা, আমি আৰু ইয়াতকৈ বেছি দেখুৱাব নোৱাৰোঁ। একো নায়েই, বেয়া লাগিছে। খালি সোনকালে ইয়াতে ঘৰ এটা হ'লেই হয়। এতিয়া গুচি আহিলোঁ আৰু আমি। এই জুবিন দাৰ ঘৰৰ কাষৰ দৃশ্য চাওক। প্ৰকৃতিৰ লগত জীয়াই থকা শিল্পী, গতিকে প্ৰকৃতিৰ মাজতে আছে। বাৰু কি নহওক, সকলোকে ধন্যবাদ জনাই আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বেয়া পালেও ভাল পালেও খালি আপোনালোকৰ মতামতটো জনালে আমি ভৱিষ্যতে কিবা এটা কৰিবলৈ